কালি যে মুৰ্গীটো আনিছিলোঁ মুৰ্গীটো বা কণী পাল্লা না নাই চাওঁ ৰ একবাৰ যি আছে ইয়ে হালধীয়া কণী দেখোন এইটো কিনে কালাৰ কৰি দেখোন বাপৰে বাপ ইমান ওজন কি হয় এইটো সোণৰ কণী নেকি সোণৰ কণী পাৰছি মুৰ্গীটো মই বহুত ধনী হৈ যাম এইটো কি কৰোঁ টকাতে বিক্ৰী কৰোঁ মই বহুত পইচা পাম হৈ দাদা ভালে আছা আছো দে হেৰি কি কয় কণী লাগব নি কণী কণী ৰাখলোৱে যোৱাকালি সেই কণী নহয় কি কণী সেই অলপ বেলেগ টাইপ কি বেলেগ টাইপ কণী সোণৰ কণী দেখাবিছিল এইটো আকৌ নেখাওঁ কিন্তু সোণৰ কণী ক'ত পালি তই এইটো সেইগিলাখান বাদ দিয়ক কিনিব লাগে আপুনি কিনিম দে কেইটকা দিব এইটোত তোক মই 10,000 টকা দিম যা 10,000 টকা দিয়ক দিয়ক হ'ব দিয়ক এতিয়া দিয়ক দে ৰ হেৰা শুনছা মই তোমালোকৰ কাৰণে কি আনিছো বাবু বাবু আনিছো দিয়া বাবু ঐ বাবু তোমালোকৰ কাৰণে মই কাপোৰ আনিছো দুটা কাৰণে তুমি লোৱা এইটো তই লো আজিৰ পৰা আৰু এইগিলাখান তোমালোকে লেতেৰা পেতেৰা ফাটা চিঙা কাপোৰ পিন্ধি থাকিব নালাগে ইমান পইচা আপুনি ক'ত পালে ইমান দামী কাপোৰ মই তোৰ কাৰণে আনিছো ইমান পইচা ক'ত পালো সেইগিলাখান বাদ দিয়া তোমালোকে ভালকে থাকিলে মোৰ শান্তি পাওঁ গম পাইছা ন তোমালোকে আজিৰ পৰা ভালকে থাকিবা কিন্তু এই নতুন কাপোৰ পিন্ধি থাকিবা যাওঁ এতিয়া যাওঁ পিন্ধা যাওঁ কালিৰ কণীটো বিক্ৰী কৰি কিনি ধুনীয়া পইচা পাইছো আজিৰ পৰা পাঁচদিন নাকি আজিও পাঁচি মই মানে আৰু ধনী হ'বৰ কাৰণে বেছি দিন নাই সোণৰ কণী সেইটো চাগে এইটো বৰ্তমান বিক্ৰী কৰতে হাও নতুন বাইক কিনছা দেখোন তই নামে নাযায় এখন বাইক নহয় এখন স্কুটি তোৰ কি হৈছে আজিকালি মাথাত নেদা বা নতুন কাপোৰ দেখোনে আৰু তোৰ ঘৰৰ মানুহগিলাও দেখোন নতুন নতুন কাপোৰ পিন্ধে ক'ত পায় পইচা বিজনেছ তই বুজি নাপা এইগিলাখান গম পাইছা না তহঁতৰে মানুহগিলা ঢুকিয়ে নাপা মাথা দি বিজনেছ মোক ক'ব না মই কৰিম তো বিজনেছ তই কৰবি নালগে দে যেনেকে আছে এনেকে থাক গম পাইছা এইগিলাখান আমাৰ দৰে মাথাৰ মানুহ কাম গম পাইছা তই নালগে কৰবা আৰু এখানত কিমান পইচা গম পাইছা নে নাই কিমান 1.5 লাখ মোটামুটি 1.5 লাখ পইচা ইমান দামী আমি কিনবা নোৱাৰো দে আৰু ল'ৰাটো ঘৰ বাৰী বিক্ৰী হৈ যাব এনেকুৱা স্কুটি ল'ব লাগে তহঁতৰ গম পাইছা দে থাক দে বহুত পইচা হৈছে ঐ দাদা আজিৰ কণীটো এই মই পইচা গণি থৈ দিছিলোঁ ৰ হয় নেকি সদায় দিবাই লাগে যিহেতু আজি গণি থৈ দিছোঁ বঢ়িয়া তই যে ইমান নি আছা পইচা কি কৰি আছা তুমি ভাল কামত লগাবি কিন্তু পইচা গিলা গম পাইছা নাই লগাইছো আৰু এটা কথা হৈছে তই যে সদায় এটা কণী দিয়া অলপ বেছিকৈ দিব নোৱাৰে নেকি মানে কাষ্টমাৰ দিবলৈ বহুত বাঢ়ছি আৰু কালি মোক 5টা কণী লাগিছিলে মইতো নৰো এটা কণীয়ে দিব পাৰোঁ মই 5টা লাগিছিল কালি যদি পাৰা অলপ মাথা মাছো নহ'লি মাথা দিয়কচোন বাৰু ভাল খাই লৈছে আপনি এখন কার গাড়ি লইছি কি কার গাড়ি আমার গাড়ি ইফলে আহা আমার গাড়ি ইমান ধুনীয়া গাড়ী ইমান পয়সা কত পালে আপনি ইমান পইচা কিনো কম আৰু বাবু তই কাম কৰ তই ভিতৰত খেলবি যা তোক মই সন্ধিয়া ফুৰাব লৈ যাম আৰু কালি তোৰ কাৰণে মই এখন চাইকেল আনিম দে যা আৰু ইফলে এইটো কিহৰ কাৰণে আহিছে গম পাইছা নাই আমাৰ যে মুৰ্গীটো আনিছিলোঁ সিদিনাখনে সেই মুৰ্গীটো সদায় এটা সোণৰ কণী পাৰে জিটি টাইমতে ধেমালি কিয় কৰি থাকে নো ধেমালি কৰা নাই সেই কণীটো বিকি কিনি মই 10,000 টকা কৰি পাওঁ আৰু এইগিলা কি ধেমালিতে আহিছে নেকি আৰু যদি বিশ্বাস নকৰা কালি ৰাতিপুৱা মোৰ লগত উঠবা মই যেতিয়া কণী ওলাম তোমাক মই দেখাম আহা আজি তোমাক মই কণীটো দেখাম আহা সোণৰ কণী সঁচাকে দেখোন এইটো সোণৰ কণী সেইটো বিকি সদায় মই 10,000 টকা পাওঁ কিন্তু এটা কথা সোণৰ কণীৰ ডিমাণ্ডটো বহুত বাঢ়ি গৈছে দোকানীটো মোক কৈছিল আজি বোলে 5টা কণী লাগে 5টা কণী যদি একেলগে দিলোঁ হয় 10,000 টকা পালোঁ হয় একেবাৰে ধনী হৈ যাব পাৰিলোঁ হয় এতিয়া কেনেকৈ দিওঁ মই তাকে ভাবি আছোঁ
আপোনাৰ সেইখিনিও বুদ্ধি নাই না এটা কাম কৰক মুৰ্গীটো মাৰক মাৰি কিনে পেটটো ফালি কিনে যিকেইটা কণী হ'লে আপুনি বিক্ৰী কৰি দিয়ক আমি এই একদিনকে আৰু কিমান ধনী হ'ম একেবাৰে ধনী হৈ যাম যাওক যাওক সোনকালে যাওক বিক্ৰী কৰি আহক তুমি সাংঘাতিক বুদ্ধি দিছা ইমান দিনে মোৰ সেইটো সদায় মাথাত সোমোৱা নাই ৰ'বা মই এতিয়াই লৈ যাওঁ ৰ'বা দিয়া মই ইয়াক মাৰি কিনে পেটটো ফালি কিনে কণীকেইটা উলিয়াই লৈ আহিছোঁ যাওক যাওক হাই মোৰ কপাল কি হ'লে মুৰ্গীটো মাৰি দিলোঁ কি হ'ব এতিয়া শুনছা না মুৰ্গীটো মাল্লাক কণীকেইটা ক'ত থৈছি কণীকেইটা থবাৰ কাৰণে এটাও কণী নাই গম পাইছোঁ নাই মুৰ্গীটো আমি কিয় মাৰিলোঁ জিও এটা কৰি আমি সদায় কণী পাই আছিলোঁ একেলগে ধনী হোৱাৰ আশাত একেবাৰে মুৰ্গীটো মাৰি দিলোঁ এতিয়া কি হ'ব মানুহ ঠিকে কৈ জানছো না লোভে পাপে মিত্ৰ আমাৰ সেনে হ'ল যিখিনি পাই আছিলোঁ তাকো হেৰালোঁ লোভ কৰি কিনি